ফ্ৰেণ্ডছ গুড মৰ্ণিং আৰু আজি ৰাতিপুৱাই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আমি আহিছোঁ হস্পিটেলত আৰু থাম্বনেইলটো দেখি নিশ্চয় গমেই পাইছে। আমাৰ মানে ভাইটি এটা মাইনা হ'ল, মানে মই বৰমা হ'লোঁ আৰু মা যোৱাকালি ৰাতিয়ে আহিছে আৰু সতীশ শৰ্মা হস্পিটেলত হ'ল নাৰ্ছিং হোমত। আৰু বেবীটো আপোনালোকক দেখাইছোঁ, মাকক আৰু বেবীক। ইফালে বেবীটো মাকক গাখীৰ খুৱাইছে, মাকে নাৰ্ছতে গাখীৰ খুৱাই আছে, আপোনালোকক দেখাইছোঁ। আৰু বহুত ভাল লাগিছে, আৰু এটা নতুন সদস্য আমাৰ ঘৰত আহিল আৰু ভালে লাগিল। মাইনা হৈছে, বেবী গাৰ্ল হৈছে, আইটোৰ লগ হ'ব, ভালেই লাগিব। আইটোও বহুত ফূৰ্তি হ'ব। আইটো গৈছে স্কুলত, তাইক থৈ ভাত আঞ্জা বনাই দৌৰা দৌৰিকৈ আহি গ'লোঁ। মাহঁত ৰাতি আহিছে আৰু 10টাত সেই হ'ল জন্মিলে। এতিয়া আপোনালোকক দেখাইছোঁ বেবী আৰু মাকক ল'ব। এয়া হৈছে আমাৰ বেবীটো, কি মৰম লগা চাওকচোন। এনেও সৰু ল'ৰা ছোৱালী এনেও মৰম লাগে। আৰু এইফালে মাৰ ৰাতি টোপনি নাই কাৰণে হামি মাৰিছে। আৰু এইফালে হৈছে আমাৰ সুস্মিতাৰ মাক, আৰু এইফালে সুস্মিতা পূৰা হামু দি আছে। আৰু মই এইফালে চাহ খাব আহিলোঁ মাহঁতৰ লগত। এইফালে খুৰীমাও আহিছে, মা গৈছে। ৰাতিপুৱা আকৌ খাই অহা নাছিলোঁ যে, মায়ে পূৰা হামে চাই আছে। এইফালে নাৰ্ছগৰাকী পিছে গৈ আছোঁ, বেবীটোক বোলে মেডিচিন দিব, গতিকে নাৰ্ছগৰাকী পিছে গৈ আছোঁ। আৰু এইফালে বেবীটোক অকণমান ল'লোঁ, আমাৰ মাইনাজনীক পূৰা ল'লোঁ দিয়ক, বৰমাক হিচাপেতো ল'লোঁ আৰু লৈ আছোঁ। আৰু চাওকচোন চাওক, এইফালে আমি আহিলোঁ ষ্টাইল বজাৰলৈ। নতুনকৈ পাঠশালাত এখন শ্বপিং মল হৈছে, গতিকে ষ্টাইল বজাৰলৈ গ'লোঁ। আৰু কি ভাগ্য, ভিতৰত মই জনাবাক দেখা যেন পালোঁ, ইউটিউবাৰ জনাবাক। গতিকে জনাবাৰ ওচৰলৈ গৈ আছোঁ। এইটো ভিতৰত জনাবা যেন লাগিছে, ৰ'ব আপোনালোকক দেখাই আছোঁ। লৈয়ে গৈছে নেকি? মোবাইল ল'লোঁ এটা লগ পাই ভাল লাগিল। কৰবি আশাটো মানে হ'ল আৰু কেতিয়াবাৰ পৰা ভাবি আছিলোঁ, ভাবি আছিল লগ কৰাৰ কাৰণে। ফাইনেলি লগ পাই গ'লোঁ আৰু সেইটো আমাৰ মা। এতিয়া আমাৰ মাইনাটোৰ পৰা বিদায় লৈ ঘৰমুৱা হ'ম আৰু আপোনালোকক ৰাতিপুৱা লগ পাম, যদি ভিডিঅ'টো এণ্ড কৰা নাই। যিহেতু এতিয়া দুখে ভাগৰে ঘৰত যাম, গতিকে ভিডিঅ' নকৰোঁ আৰু মাইনাজনীক অকণমান চালোঁ, মৰম কৰিলোঁ টিকু মাইনাটোক। আৰু আপোনালোক ৰাতিপুৱা লগ পাইছোঁ। আৰু আজি হৈছে দ্বিতীয় দিনা। কালি আৰু ভিডিঅ' নকৰিলোঁ, কাৰণ কালি সন্ধিয়া হ'ল ঘৰত যাওঁতে, গতিকে ভিডিঅ' কৰা নহ'ল। আৰু আজি আইটো আহিল, আইটোও বোলে ভনীয়েকক চাব আহে, গতিকে আইটোকো লৈ আহিলোঁ। আৰু অলপ পিছত যাম আৰু আজিও। মই বোলো ভিডিঅ'টো এণ্ড কৰাই নাছিলোঁ, গতিকে এণ্ড কৰি দিওঁ। সেইকাৰণে ভিডিঅ'টো আজি আৰু ষ্টাৰ্ট কৰিলোঁ। কেনেকুৱা লাগিছে জনাব, ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব নকৰোঁ, ভাল লাগিলে শ্বেয়াৰ কৰিব, নালাগিলে নালাগে। কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল ভিডিঅ'টো, আমাৰ বেবীটো কেনেকুৱা জনাব। তেনেহ'লে বাই বাই ফ্ৰেণ্ডছ, পুনৰ এটি নতুন ভিডিঅ'ৰ লগত পুনৰ লগ পাম।